অপেক্ষাৰ দিনবোৰ এতিয়া অচিনাকি বাট। কবি ডক্টৰ শশীকান্ত শইকীয়া। অপেক্ষাৰ দিনবোৰ এতিয়া অচিনাকি বাট। যেন ভঙা টোপনিৰ খং, মৰুভূমিৰ সীমাহীন বালিচৰ। চাৰিসীমা 14 এপ্ৰিল। এয়াই নে নিদানকাল? সহ্যহীন মানুহৰ জীৱন, কৰোণাৰ কুটিল যন্ত্ৰণা এয়া। অপেক্ষাৰ দিনবোৰ আজি অচিনাকি বাট। চেৰাপুলীয়া হৈছে বোৱাৰী পুৱাৰ সুৰুজ। মৃগ তৃষ্ণিকা মানুহৰ ভূতল, পিয়াসী মৰদৰ তৃষ্ণা আৰু পান্থৰ সন্ধান। অপেক্ষাৰ যে অন্তহীন ক্ৰোধ, অপেক্ষাৰ দিনবোৰ গতিহীন। এটা এটা অচিনাকি বাট। মানুহবোৰ হেনো এতিয়া হালধীয়া হ'ল। গেৰেহা গেদেহা হৈছে শৰীৰ, মেদা ওখ হৈছে পেট, পেন্দুকণা হৈছে মনবোৰ। এনেকৈ আৰুনো কিমান দিন অপ্ৰকৃতিস্থ হৈছে মানুহৰ জীৱন? সদায় চিনাকি বাটবোৰ দেখোন আজি অচিনাকি হ'ল। মানুহৰ তেজবোৰ এতিয়া খকুৱা হ'ল। প্ৰেছাৰ ডায়েবেটিছৰ মেদিনীখন জীৱাশ্ম হ'ল। হেৰাল চেনেহা চেনেহী, অন্তহীন মানুহে মানুহক গালি। অপেক্ষাৰ দিনবোৰ এতিয়া দীঘলীয়া হ'ল। গছৰ পাতবোৰত হেৰাল কামিহাড়। চিপ কাঢ়িছে দেহবোৰ, কাঠচিতীয়া মনবোৰ সংশয় শংকাত পিঞ্জৰাত আবদ্ধ আজি। অনিশ্চিত দিনবোৰ, অপেক্ষাৰ দিনবোৰ আজি নৌদণ্ডহীন। ধুঁৱলী কুঁৱলীৰ মাজত বুকুখন বিৰামহীন হেঁচা। যদি হঠাৎ আহি থাপ মাৰি ধৰে ডিঙিত। কল্পনা মানুহৰ জীৱনৰ মহূৰত। ছাঁ-পোহৰৰ মাজত অপেক্ষা এতিয়া মৃত্যুৰ, অপেক্ষা এতিয়া জীৱনৰ। যেন কাগজ আৰু শিল, শিল আৰু কাগজ। কোনোবা শিল ভৰিত, কোনোবা শিল মূৰ্তিত, কোনো কাগজ পিটনিত, কোনো কাগজ গীতাত। আমাৰ জীৱনবোৰ জানো সুগন্ধিৰ পেলনীয়া মৰহা ফুল? সদায় দেখি থকা মানুহবোৰ বহুদিন নেদেখা অচিনাকি হ'ল। চিনাকি অপেক্ষাৰ দিনবোৰ এতিয়া অচিনাকি বহু দীঘলীয়া বাট।